বাঘ ওলাইছে বাঘ অৱশ্যে সমগ্ৰ গুৱাহাটী মহানগৰীতে নহয় চিৰিয়াখানাৰ সমীপত বাঘ ওলাইছে চিৰিয়াখানাৰ সমীপৱৰ্তী ৰাইজক সাৱধান কৰি দিছে বন বিভাগ আৰু চিৰিয়াখানা কৰ্তৃপক্ষই ৰাইজলৈ দিছে জাননী জ্যেষ্ঠ নাগৰিক আৰু শিশু অকলশৰে বিচৰণ নকৰিবলৈ আহ্বান 4-5 दिन पहले पेट्रोलिंग करते हुए हमारी टीम ने कुछ फुटप्रिंट्स देखे थे जिसमें सस्पेक्टेड था कि वो लेपर्ड के ही होंगे इस वजह से हम लोगों ने कि हमारा जो कॉलोनी के अंदर लोग रहते हैं ठीक है वो लोग रात में पहाड़ की तरफ अकेले ना जाए कि हाँ कॉलोनी से कोई बच्चा या कोई जो है वो रात में पहाड़ की तरफ चलने लगे तो इसके लिए हमने खाली ये इशू किया था আৰু এই জাননীৰ পিছতেই চিৰিয়াখানাৰ সমীপৱৰ্তী ৰাইজৰ মাজত হাহাকাৰ লাগিছে চিৰিয়াখানা কৰ্তৃপক্ষ তথা বন বিভাগৰ জাননী ওলোৱাৰ পিছতেই অঞ্চলটোত বাঘ প্ৰত্যক্ষ কৰিছে বহুজনে কোনোবাই 3 দিন ধৰি দেখিছে বাঘ ক'ত দেখিছিলে বাঘ এইখিনিতে 3 দিন দেখা পাইছোঁ মই 5 দিন হ'ল ইমান ডাঙৰ ইমানখিনি ডাঙৰ হ'ব ফালৰ পৰা আহিছে এই ৰাস্তাই আহিছে আৰু মই টৰ্চ মাৰি দিয়াৰ লগে লগে এই গছ দুডাল দি আছে সিপিনে সিফালে উঠি গৈছে বিগত এটা সপ্তাহত ঠাই বিশেষে বাঘৰ খোজ দেখিছে বহুজনে বাঘৰ খোজ পোৱা গৈছিলে কিন্তু কালি পোৱা নাই কালি আৰু কেইদিনমান আগতে পোৱা গৈছিলে জাননীটো কেতিয়া নামি আহিছিলে এইফালে 3 দিনমান হ'ল ফান পাতাৰ কাৰণে এতিয়া আজি আহিব ফান পাতিবলৈ আহিব ফান ক'ত পাতিব ইয়াতে ফান এইটো কেমেৰা লগোৱা আছে জাগাই জাগাই কোনপিনেৰে আহে এইটো চাই পেলাই ফানটো পাতিব একাংশৰ মতে পোৱালিসহ অঞ্চলটোত দেখা পোৱা গৈছে এজনী মাইকী নাহৰ ফুটুকি বাঘ শুনিছোঁ যে সেই বাঘটোৰ লগত আৰু সৰু বাচ্চা এটা আছিলে এতিয়া গম নাপাওঁ যে কোনফালে গ'ল কি কৰিলে কিন্তু এতিয়ালৈ কোনো ধৰিব পৰা নাই এতিয়া চবে মানে কি আৰু ভাবি আছে যে ক'ত আছে কি আছে এতিয়া মানুহবোৰে মানে ভয় খাই আছে পিঞ্জৰাৰ পৰা ওলোৱা বুলি কৈছে বহুতে চিৰিয়াখানাৰ পিঞ্জৰাৰ পৰা হয় চিৰিয়াখানাৰ সমীপৱৰ্তী অঞ্চলত বাঘ ওলাইছে আৰু সেয়েহে ৰাইজক সাৱধান কৰি দিবলৈ জাননী দিয়াৰ পিছতেই এতিয়া আতংকিত হৈ পৰিছে স্থানীয় বাসিন্দাসকল সকলোকে লাগে নিৰাপত্তা আমাক নিৰাপত্তা লাগে এতিয়া আমি ইয়াতে থাকোঁ চিৰিয়াখানাৰ এইখন ৱাল কাষতে এতিয়া মানে সৰু ল'ৰালৈ আমি ইয়াতে ৰাস্তাতে থাকোঁ সেইটো কাৰণে আমাক নিৰাপত্তা লাগে এতিয়া ঠাই বিশেষে বাঘ ধৰিবলৈ পিঞ্জৰাও পাতিব বন বিভাগে কিন্তু চিৰিয়াখানাৰ সমীপৱৰ্তী এই জনাঞ্চললৈ ক'ৰ পৰা আহিল বাঘ চিৰিয়াখানাৰ পাহাৰৰ ঘন জংঘলৰ পৰাই জনাঞ্চললৈ নামি আহিছে বাঘ বিচৰণ কৰি ফুৰা এই বাঘটো চিৰিয়াখানাৰ পৰা ওলাই যোৱা বাঘ নহয় বুলি স্পষ্ট কৰিলে চিৰিয়াখানাৰ খণ্ড বন বিষয়া অশ্বিনী কুমাৰে यहाँ से कोई लेपर्ड तो वो नहीं हुआ एस्केप नहीं किया है ऐसा जंगल है पूरा तो केवल इसलिए उन लोगों को अवेयर करने के लिए निकाला था इसका बाहर की पब्लिक के लिए नहीं निकाला गया था গতিকে চিৰিয়াখানাৰ সমীপৱৰ্তী ৰাইজ সাৱধানে থাকক কেমেৰা পাৰ্চন জিতু বৰুৱাৰ সৈতে মনোৰঞ্জন দত্ত নিউজ লাইভ গুৱাহাটী